নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ব্ৰেকফাষ্ট আহি গ'লে আজি মায়ে ৰুটি বনাই থৈছে তাইক খুৱাবলৈ ৰাতিপুৱাই। ৰুটি খাবা? নাই নাই সেইটো খাবা নকহে তাই খাবহে বোলে। খাবা ৰ'বা, গৰম হৈ আছে ন, ঠাণ্ডা হৈ লওক, হাঁহ হৈ আছে, ঠাণ্ডা হৈ লওক দেই। ঠাণ্ডা হৈ লওক, সেয়া খাব। খাবা দে মই খুৱাই মানে খাব মুখখন কেনেকুৱা কৰি আছে, খাবলৈ নাপায়। খাবা খাবলৈ পাম বুলি হাঁহি গৈছে কি? খাব দেই এতিয়া, মায়ে মানে খাব এবাৰ। খাবা খাবা খাবা। ভালনে? ভালনে? খাবলৈ ভালনে? ভাল ভাল। একো নকলা যে, ভালনে বেয়া? ভাল ভালনে বেয়া? অ' এইখননো মুখেই নাই তোমাৰ। ভালনে খাবলৈ? ভাল ভাল। ৰুটি খাবলৈ ভাল। আৰু খাবানে ৰুটি? খাবা আইতা খুৱাইছা? মুখৰ একশ্যন দেখো, কেনেকুৱা একশ্যন আৰু মুখৰ হয়নে? বৰ ভাল দেই খাবলৈ। হ'লে পানী বটলটো আনি দিয়ে, এইটো খাব দে। আমি বাহনী মাজে মাজে ক'লৈ গৈ আছোঁ বাৰু? আজি আমি ওলাইছোঁ মাছ চাবলৈ। এয়া পথাৰত মায়ে ফাঁচি জাল পাতি থৈছে, আৰু এখন আনিছে ফাঁচি জাল পাতিবলৈ। এয়া আজি নাতিনীয়েকো লৈ আহিছে। ইমান বেছি গৰম নহয়, ফেনৰ হাৱাই তাৰমানে বেছিকৈ গৰমহে উঠায়। কিন্তু এই বাহিৰত এতিয়া ওলাই আহিছোঁ, ইমান ধুনীয়া বতাহ এজাক বলি আছে, ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে। এইটো খুৰাহঁতৰ পুখুৰী। আগতে এইটো দীঘলীয়াকৈ আছিলে পুখুৰীটো আমাৰ দুই ঘৰৰে। তেতিয়া ইয়াত বহুত পদুম ফুল ফুলে হ'লে। এতিয়া পদুম ফুলৰ আলুবিলাক উঠাই দিয়া হ'ল, তথাপিতো ইয়াত দেখিছেনে এপাহ এনেকৈ ফুলি আছে। ইয়াৰ পাছফালে হয়তো আমাৰ পুখুৰীটো চাফা কৰি থোৱা নাই, তাত পদুম ফুল বহুত ফুলিছে, তথাপিতো আগৰ সমান নাই। আগতে এইটো সময়ত যে পদুম ফুলৰ চকা আমি বহুত খাওঁ হ'লে। আপোনালোকে পদুম ফুলৰ চকা খাই নাই? কমেণ্ট কৰি জনাবচোন। আমি ক'লৈ আহিছোঁ কৈ দিয়া, তুমি কৈ দিয়া। জিজি ধৰিবলৈ আহিছোঁ আমি, কৈ দিয়া। আধা আধা হাঁহে খাই পেলালে, চাওঁ মই কেনেকৈ খালে। জালত লাগি থকা এয়া মাছবিলাক আধা আধা হাঁহে খাই পেলালে। এই হাঁহ ইমানকেইটা হাঁহ ৰাজহাঁহ চৰি আছে আৰু জালত লগা মাছখিনি খাবলৈ বৰ ভাল পাইছে। আৰু সেইডোখৰত লাগি আছে এজনী হাঁহি আছে, এইজনী দেখিছা কেনেকৈ জিজি লাগিছে? দেখিছা জিজি কেনেকৈ লাগিছে? আইতা কেনেকৈ এৰুৱাইছে? আজি আমি জিজি খাম দেই। ইমান যে ফূৰ্তি পাইছে মাছ ধৰা দেখি। মানে মাছ ওলাই যাব নহয়, চাওঁ কোনা মাছ, ঢেৰ মাছ নে? বহুত মাছ। মাছ চাওঁ চাওঁ চাওঁ, আছেনে মাছ? আছে আছে আছে, আছে 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 মাছ আছে আছে। তোমাক ইয়াতকৈ বেছি মাছ আছে আছে, তাতকৈ বেছি মাছ দিলে তুমি পেলাইহে দিবা ন মাছ? হাত ভৰাই আনিবা নি তুমি মাছ? এইয়া আইতা আৰু মাছ ধৰি আছে, আৰু ঢেৰ মাছ ধৰিব এতিয়া। কি আইতা মাতি দিয়া, আইতা জিজি আনা আকৌ দিয়া, জিজি জিজি আৰু দিয়া আকৌ দিয়া, দিয়া আকৌ দিয়া জিজি, জিজি দিয়া আকৌ দিয়া। আমি এতিয়া ঘৰলৈ গৈছোঁ, মাছ কেইজনীমান পালোঁ, আৰু বাকীখিনি ৰাতিপুৱা ধৰিমহি। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবচোন।